তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু গাইছ আজি বস্তু এটা কিনিলোঁ বস্তুটো হৈছে মানে এইটো চাওক এইটো এটা হৈছে মানে বোথৰ হেডফোন আৰু এইবিলাক কি আছে কিনা চাওক তো গাইছ বলক বস্তুটো এটা আমি আনবক্সিং কৰোঁ তো আনবক্সিং কৰাৰ আগত আমি মানে মোবাইলটো লগাব লাগিব তো সেইটো কাৰণে এটা ষ্টেণ্ডাৰ্ড লৈ ল'লোঁ আৰু এক ছেকেণ্ড মোবাইলটো এনেকৈ লগাই দিলোঁ অ'কে তো এক ছেকেণ্ড হ'ব বস্তুটো আমি আনি লওঁ তো এইটো এতিয়া আমি বলক আনবক্সিং কৰি চাওঁ তো এইটো হৈছে আমাৰ মেইন বস্তুটো চাওক আৰু ইয়াতে কিবা কিবি লিখা আছে ওপৰত মই আপোনালোকক দেখাই আছোঁ ৰ'ব তো গাইছ চাওক ইয়াতে ওপৰত লিখা আছে ছুপাৰ এক্সট্ৰা বেছ তাত অলপ ব্লুটুথ V5.0 আৰু ইয়াতে কিবা কিবি লিখা আছে তাৰপিছত ওৱান টাচ ভইচ এছিষ্ট আৰু এটা ব্লুটুথ অন ইয়াৰ ৱায়াৰলেছ হেডফোন মডেল 400 আৰু এটা ওপৰত লিখা আছে বোথ আৰু তাৰপিছত ইয়াতে কি লিখা আছে মই আপোনালোকক দামটো দেখাই আছোঁ ৰ'ব দামটো ক'ত গ'ল এইটো চাওক এক ছেকেণ্ড ৰ'ব এইটো নহয় তো এইটো হৈছে এইটো চাওক এইটো লৈছে প্ৰায় 2990 টকা আৰু ইয়াতে কালাৰ অপশ্যন আছে চাৰিটা মই এইটো লৈছোঁ মানে এই গ্ৰে গ্ৰীণ তো ইয়াতে লিখা আছে পিছফালে চাওঁ এটা চাৰ্জৰ সেই লিখা আছে মানে 10 ঘণ্টা চাৰ্জ দিলে আপোনালোকে 2 ঘণ্টা চাৰ্জ দিলে আপোনালোকে মানে 10 ঘণ্টা আৰামছে বজাব পাৰিব আৰু তো এতিয়া চাওঁ ভিতৰত কি আছে তো ৰ'ব কেমেৰাটো ঠিক কৰিলোঁ অ'কে তো এতিয়া চাওঁ ভিতৰত কি আছে কিনো নাই কি আছে চাওঁ তো এইটো ওপৰতে এনেকৈ খুলিব লাগিব আৰু আজি কোনো কাটা নালাগে মানে সেই আৰু মানে মই মানে দোকানত একবাৰ খুলিছোঁ মানে চেক কৰিছোঁ মানে কাৰণ ইমান আমি বস্তু এটা চেক কৰিতো আনিব লাগিব না তো আৰু চাওঁ কি দিছে ইয়াৰ ভিতৰত দিছে এনেকৈ এডাল কেবল এইটো মানে যেতিয়া আপোনালোকে ধৰক এই হেডফোনডালত যেতিয়া চাৰ্জ শেষ হৈ যাব তো এইটো দি মানে ডাইৰেক্ট আপোনালোকে মোবাইলেৰে এনেকৈ হেৰি কৰি বজাব পাৰিব আৰু কোনো মানে টেনশ্যন ল'ব নালাগে আৰু পিছত যে চাৰ্জ নাই বজাব নোৱাৰিম সেই আৰু তো এইটো বাৰু দেখাম মানে কেনেকৈ ইউজ কৰে পিছত তো এইটো বাৰু চাইডত থৈ দিলোঁ তাৰ আগত চাওঁ ইয়াতে কি আছে তো ইয়াতে আছে এইডাল চাৰ্জিং কেবল মানে তাই এইটো দিছে আগৰ টাইপ চি নহয় দিয়ক এইটো আৰু ইয়াতে এই আছে কিবা কিবি কাগজ তো ইয়াৰ ভিতৰত কি আছে চাওঁ বাৰু কাগজে বাৰু তো কি কাগজ আছে ন কি নাই চাওঁ তো এক ছেকেণ্ড এইটো এনেকৈ ওলাব লাগিব তো ইয়াৰে ওপৰত দিছে এখন সেই আৰু বোথৰ মানে বস্তুবিলাকৰ প্ৰডাক্টবিলাকৰ চাই পেলাই আপোনালোকে ল'ব পাৰে বহুত ডাঙৰ দিছে এইখন মানে কি আছে বোথৰ ৱাটছ বা সেই তো তাৰপিছত ইয়াতে দিছে এখন 1 year ৱাৰেণ্টি কাৰ্ড এইখন চাওক মানে 1 বছৰ ৱাৰেণ্টি দিছে আৰু এইটো তো এইখন বাৰু এতিয়া আমি চাইডত থৈ দিওঁ তাৰপিছত দিছে এইখন এখন মেনুৱেল মানে কেনেকৈ ইউজ কৰে বা কি গোটেইখিনি ইয়াতে আছে আপোনালোকে চাব পাৰে তো ইয়াতে সেই আছে মানে কিবা কিবি যে ইউজ কৰে বা মানে কেনেকৈ কি কৰে তো এইটো আপোনালোকক মই দেখালোঁ মানে যদি চাৰ্জ অফ হৈ যায় মানে চাৰ্জ নাথাকে তো এইটো দি ডাইৰেক্ট আপোনালোকে কানেক্ট কৰিব পাৰিব কৰ্ডডালেৰে যিটো মই আপোনালোকক পিছত দেখাম তাৰ আগত আমি হেডফোনডাল চাওঁ তো এইটো হৈছে আমাৰ মেইন হেডফোন আৰু এটা চাওক ইয়াতে ওপৰত লিখা আছে বোথ আৰু তাৰপিছত সেই চাইডে কিবা লিখা আছে এইফালেও লিখা আছে বোথ আৰু এইফালে কোৱালিটি চাওক কোৱালিটি ধুনীয়া দিছে দিয়ক আৰু এইটো এইফালে মানে এইডাল মানে এই মেটেলৰ দিছে এইটো আৰু ঠিকে আছে মেটেলৰ দিয়াৰ কাৰণে কাৰণ সেই দিলে মানে ভাঙা ভয় থাকেতো তো এনেকৈ আপোনালোকে দীঘল কৰিব পাৰিব সৰু কৰিব পাৰিব তো এতিয়া দীঘল কৰি দেখাই দিছোঁ চাওক এইখিনি হাইষ্ট দীঘল হৈ যায় মানে এনেকৈ আৰু এইফালে চাওক এইফালে ধুনীয়া পঞ্চ দিছে যাতে ল'লে মানুহ যাতে কমফৰ্টেবল হয় আৰু তো এইফালেও পঞ্চ দিছে ধুনীয়া আৰু তাৰপিছত কোৱালিটিও ভাল ধুনীয়া বডিটো বাৰু প্লাষ্টিক খালি জাষ্ট সেইখিনি আপোনালোকে মেটেল দিছে আৰু এইখিনি আৰু তাৰপিছত ইয়াতে চাওক এইটো মানে ডাইৰেক্ট মোবাইল দি কানেক্ট কৰিব সেই মানে কৰ্ডৰ সেইটো তাৰপিছত ইয়াতে দিছে এইটো চাৰ্জ দিবৰ কাৰণে ইয়াতে দিছে এইটো প্লাছ মাইনাছ মানে ভলিউম বঢ়াব কমোৱা আৰু এনেকৈ মাজতে চুইচ দিছে মানে অন কৰা যদি আপোনালোকে 2 বা 3 ছেকেণ্ড এনেকৈ ধৰি থকা অন হৈ যাব চাওক অন হৈ গ'ল আৰু এতিয়া এইটো আৰু চাওক কি বাৰু সেই তো এইটো এনেকৈ এক ছেকেণ্ড সৰু কৰিব পাৰি দেখাই আছোঁ ৰ'ব এইটো চাওক এনেকৈ দিলে সৰু হৈ যায় আৰু এইফালে এনেকৈ সৰু হৈ গ'ল চাওক আৰু এতিয়া মানে এইটো এনেকৈ ঘূৰাব পাৰি আৰু এইটো এনেকৈ জপাই দিব পাৰি চাব হা এইটো চাওক জপাই দিলোঁ আৰু ইফালেও এনেকৈ দিব পাৰি এতিয়া চাওক সৰু হৈ গ'ল বস্তুটো আৰু এতিয়া মানে বেগত লৈ যাবলৈ সুবিধা হয় আৰু তেনেকৈ নিলে মানে ভাঙা চান্সটো অলপ বেছি থাকে আৰু এতিয়া বাৰু মই ব্লুটুথ কানেক্ট কৰিম তাৰ আগত দেখাই দিওঁ চাওক কাপোৰ কি ধুনীয়া ভিতৰত কাপোৰ দিছে এয়া আৰু এতিয়া ব্লুটুথ কানেক্ট কৰোঁ তো মোবাইলটো আনিলোঁ অ'কে তো এইটো হৈছে মোবাইল আৰু এতিয়া আমি ব্লুটুথ অন কৰিলোঁ আৰু এতিয়া ৰ'ব আহিব হা মানে নতুন বস্তুটো এইটো কাৰণে টাইম লাগে আহিবৰ কাৰণে তো এতিয়া ৰিফ্ৰেছ মাৰি দিলোঁ তো আহি গ'ল চাওক বোথ ইয়াতে আৰু এতিয়া কানেক্ট হৈ আছে ৰ'ব অলপ টাইম লাগিব তো এই চাওক আহি গ'ল আৰু এতিয়া কানেক্ট হৈ গ'ল এতিয়া মই আপোনালোকক শুনে মানে চাউণ্ডৰ সেইটো দেখাই আছোঁ ৰ'ব তো এতিয়া ইউটিউবত যাওঁ ইউটিউব
এতিয়া গান বিচাৰি আছোঁ আৰু বেছি টাইম মানে আপোনালোকক মই সেনেকৈ হেৰি কৰিব নোৱাৰোঁ, নহ'লে কপিৰাইট লাগি যাব। তো বাৰু এইটো লগাই দিলোঁ, চাওক এতিয়া বাৰু এডভাৰটাইজ আহি গ'ল ফাৰ্ষ্ট টাইম। আৰু চাউণ্ড চাওক, চাউণ্ডৰ কোৱালিটিটো চাওক কি ধুনীয়াকৈ চাওক। আৰু এতিয়া বাৰু মই অলপ হেডফোনডাল মানে অলপ দূৰত থৈ দিম আৰু তাৰপিছত চাব হা চাউণ্ডটো মানে কেনেকুৱা আহে কমেণ্টত ক'ব আৰু। তো এতিয়া বাৰু হেডফোনডাল মই এটা থৈ দিছোঁ আৰু চাওক এতিয়া চাউণ্ডৰ হেৰিটো আপোনালোকে দেখিলে মানে কিমান দূৰৰ পৰা বা চাউণ্ডটো শুনা যায় আৰু চাউণ্ডৰ কোৱালিটি বহুতেই ভাল। মানে মই ইয়াৰ আগত এডাল মানে ওপৰ হেডফোন কিনিছিলোঁ, তাৰ লগত যদি কম্পেয়াৰ কৰা যায় মানে মোৰ হিচাপত মানে এডাল বেষ্ট আৰু। তো দেখিলে এইটো কেনেকৈ কি কৰে। আৰু এতিয়া মই এইটো অফ কৰিম আৰু মানে এই এনেকৈ এডাল দি মানে কানেক্ট কৰি চাম এইটো মানে হয়নে নহয় চাওঁ, মানে তাতো দেখাইছে হয় বুলি। তো এতিয়া অফ কৰিব লাগিলে হ'লে ইয়াতে মানে ধৰি থাকিব লাগিব দিয়ক এনেকৈ 2-3 ছেকেণ্ডমান। তো এতিয়া অফ হৈ গ'ল আৰু এতিয়া মই এইটো এনেকৈ এতিয়া লগাই আৰু মোবাইল লগাই চাম। তো এতিয়া এনেকৈ দিলোঁ ইয়াতে, অ'কে। তো 1 ছেকেণ্ড, এতিয়া মই মোবাইল লগাম। এতিয়া অফ আছে দিয়ক, এতিয়া অন নাই মানে। তো চাওক এতিয়া মই লগাই দিছোঁ ইউটিউবত আৰু এতিয়া চাব হা চাওঁ হেৰিটো। আপোনালোকে দেখিলে মানে চাউণ্ডৰ কোৱালিটি কেনেকুৱা। আৰু এইখিনিয়ে আছিলে যে এটা সৰু ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব নাপাব। নেক্সট ভিডিঅ' আপলোড কৰিম, তেতিয়ালৈকে গুড বাই। তো সেই গাইছ আপোনালোকে দেখিলে